এটা সৌভাগ্যৰ দিন বুলি আমি ক'ব লাগিব। উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্ট, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো ৰাইজৰ যি আটাইতকৈ হায়েষ্ট যি সন্মান উপেন্দ্ৰনাথ ব্ৰহ্ম ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড, যি চিভিলিয়ান এৱাৰ্ড 22তম এই যি এৱাৰ্ড আমাৰ হার মেজেষ্টি গ্যালুম দৰ্জী ৱাংমু ৱাংচুক, ভূটানৰ ৰাজমাতা, এল্ডেষ্ট কুইন অফ ভূটান, তেখেতক সন্মানেৰে আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত এই 22তম যি সন্মান সেইটো আমি প্ৰদান কৰিলোঁ। আৰু এই এটা মহৎ কাৰ্যসূচীত আমাৰ অসমৰ হিজ এক্সেলেঞ্চি সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া তেওঁ সৌখৰুৰে উপস্থিত আছিল। BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰাক্তন BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, লগতে অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাও ব্ৰহ্ম ডাঙৰীয়া, আমি ট্ৰাষ্টৰ হৈ এপচুৰ হৈ ৰাইজৰ হৈ আমাৰ পৰা হিয়া উজাৰি তেখেতক সন্মান আৰু তেখেতক সেৱা জনাবলৈ পাই আটাইতকৈ আনন্দিত হৈছোঁ। আৰু এই যে ভাৰত আৰু ভূটানৰ যি সম্বন্ধ আৰু বড়োলেণ্ড অঞ্চলত এই BTC-BTR অঞ্চলৰ যি এটা সীমামূৰীয়া যি এটা সম্বন্ধ, শান্তি সম্প্ৰীতি আৰু সমন্বয়, হেপিনেছ সদায় অটুট ৰাখিব। ভাৰত ভূটান সদায় আমি একেলগে আগবাঢ়ি যাব পাৰিম আৰু সমন্বয়ৰ বাৰ্তাৰে আমি এই যে 22তম যি উপেন ব্ৰহ্ম যি ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড মানৱতা সেনানী বঁটা আমি আজি প্ৰদান কৰিলোঁ। খুব সুন্দৰ কাৰ্যসূচী আৰু সকলো ইয়াত উপস্থিত সকলোকে মই ধন্যবাদ জনাইছোঁ। ভূটান ৰাষ্ট্ৰক ধন্যবাদ জনাইছোঁ। অসম আৰু ভাৰত আৰু দুই দেশৰ যি এটা সমিল মিল, সেই সমিল মিলক মই ধন্যবাদ জনাইছোঁ। থেংক ইউ।